हेलो एवरीवन কি খবৰ আশা কৰো আপোনালোকৰ সকলোৰে ভাল তো বহুত দিনৰ পৰা নতুন এটা ভ্লগ ভিডিঅ'ৰ হৈতে যেটো মই বহুত দিন ভিডিঅ' আকৌ দিয়া নাছিলো আৰু ভাবিলো এটা ভিডিঅ' কৰি ৰাখিছিলো তো ভিডিঅ'টো কমপ্লিট হৈ গ'ল এডিট কৰি কিনে ভাবিলো ভিডিঅ'টো আপলোড দি দিও তো এটা মই ভিডিঅ'টো আপলোড কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাব যদি মোৰ নিচিনা কৰিব থাম্বনেইলটো চাইতো চাগে গম পাইছেই তো বেছি কথা নকওঁ তো ভিডিঅ'টো ষ্টাৰ্ট কৰো বলক মই লৈ লৈছো এযোৰ জোৰা কাপোৰ এইবোৰ আপোনালোকে বজাৰত কিনিবলৈ পাব মই এনেকৈ এযোৰকে কিনি আনিছিলো হোৱাইটত আৰু এতিয়া মই কাপোৰবোৰ ধুনীয়াকৈ ময়ূৰ পক্ষী ময়ূৰ চৰাইজনী এনেকৈ দুজনী আঁকি লৈছো আৰু এইটো ফ্ৰেমটো মই লগাই লৈছো ফ্ৰেমটো নলগালেও কৰিব পাৰি লগাই ললে সুবিধা হয় কিন্তু মোৰ ইয়াত ফুল চৰাইজনী অকণমান ডাঙৰ কাৰণে আধাটাকৈ এৰুৱাই ল'বলগীয়া হ'ব আৰু মই কালাৰবোৰ কেমেলৰে ব্যৱহাৰ কৰোঁ বেলেগ কালাৰ লওঁ বুলি ক'লে ল'ব পাৰে আৰু এইডাল ব্ৰাছ এডাল সৰু চাইজৰ আৰু এডাল ডাঙৰ চাইজৰ আৰু এতিয়া মই প্ৰথমতে ব্লু কালাৰটো দি ষ্টাৰ্ট কৰিম আৰু কেনেদৰে আঁকিছোঁ আপোনালোকে চাই ল'ব ভিডিঅ'টো মই অকমান খৰ কৰি দিছো নহলে বেছি দীঘলীয়া হৈ যাব আৰু কালাৰবোৰ প্ৰথমতে মই যেটো কৈছো আপোনালোকক যে মই ব্লু কালাৰটো ইউজ কৰিছো আৰু এতিয়া মই গ্ৰীন কালাৰটো ইউজ কৰিছো এয়া গ্ৰীন কালাৰটো ইউজ কৰোঁতে মই সৰু ব্ৰাছডাল লৈছো প্ৰথমতে মই ডাঙৰ ব্ৰাছডাল অলপ ইউজ কৰিলো প্ৰয়োজন অনুসৰি যোনে যোনডাল ব্যৱহাৰ কৰি ভাল পায় সেইমতে ব্ৰাছ ললেও হ'ব
এনেকৈ সাইডে সাইডে অকণমান ব্লেক কালাৰটো এড কৰি দিব লাগে, তেতিয়া আৰু অকণমান বেছি ধুনীয়া লাগে দেখিবলৈ। এইটো অলমোষ্ট হৈয়ে গ'ল চৰাইজনী, আৰু এতিয়া ইয়াক শুকাবলৈ দিব লাগিব। শুকোৱাৰ পাছত মই পুৰা সম্পূৰ্ণকৈ দেখাম। আৰু মোৰ কাপোৰযোৰ কৰি কমপ্লিট হৈ গ'ল। মই এযোৰ কৰিছিলোঁ ময়ূৰী চৰাই। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যিহেতু এতিয়া আমি পাৰ্টি এটাত যাব ওলাইছোঁ, তো ভাবিলোঁ মই আজি নিজে কৰা কাপোৰযোৰকে পিন্ধি যাওঁ। তো মই এতিয়া কাপোৰযোৰ পিন্ধি মেলি ওলাই ৰেডি হৈছোঁ আৰু এইফালে যাওঁ। তো বাই এভৰিৱান, আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাইছোঁ। বাই বাই।